আমি বেপাৰী মানুহ য'ত প্ৰফিট বেছি তেওঁৰ লগতে আমাৰ বেপাৰ যা কৈ দিবা মই ভয় নকৰোঁ হয় নেকি কিন্তু আপুনি সেইসকল মানুহৰ লগতে 10 বছৰ ধৰি ব্যৱসায় কৰি আছে কৰি আছিলোঁ কিন্তু এতিয়া মোক বেলেগে প্ৰফিট বেছি দি আছে আচ্ছা আচ্ছা প্ৰফিট ন ঠিকে আছে প্ৰফিট কি হ'ল নাই নাই এই মই এই মেছেজটো পঠাই দিলোঁ বাকী আৰু ভগৱানে জানে ঠিক আছে আহিছোঁ বাৰু দিয়ক ৰাৱণ ৰামতকৈও বেছি শক্তিশালী আছিল কিন্তু ৰাৱণৰ কিয় পতন হ'ল জানে কাৰণ ৰাৱণ লোভীয়া আছিল মই আপোনাক অনুৰোধহে কৰিব পাৰোঁ সিদ্ধান্ত আপোনাৰ নাই নাই মোৰ ভুল হৈ গ'ল মই ৰাৱণৰ দৰে লোভীয়া হৈ গৈছিলোঁ বৰষা যেতিয়া